মোৰ ইউটিউব পৰিয়াললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি লৈ আহিছোঁ আৰু সেইটো হৈছে খাৰ ভাত বা খাৰণী ভাত। আমাৰ খাৰ খোৱা অসমীয়া যিহেতু আমি এটা পৰিচয় আছেই। খাৰেৰে আমি বিভিন্ন ধৰণৰ তৰকাৰীবোৰ ৰান্ধি খায়েই থাকোঁ। অমিতাৰ খাৰ, মাটিমাহৰ খাৰ, খাৰৰ কিমান যে বিভিন্ন ধৰণৰ তৰকাৰী ৰান্ধি খাব পাৰি হয়নে বাৰু? আৰু আজি মই লৈ আহিছোঁ খাৰ ভাত বা খাৰণী ভাত। এইকেইদিন বতৰটো সেমেকা আৰু অকণমান বতৰটো সলনি হোৱাৰ বাবেই নেকি চৰ্দি জ্বৰ কাহ আদিবোৰে সততে আমনি কৰি আছে। কেতিয়াবা কাহৰ প্ৰকোপটো ইমান বেছি হৈ যায় একেবাৰে মাত নোলোৱাৰ দৰে হয়গৈ। সেইকাৰণে আজি ভাবিলোঁ যে খাৰ ভাত খাওঁ। সৰুতে আইতাহঁতৰ মুখত মাহঁতৰ মুখত খাৰৰ এনেধৰণৰ উপকাৰিতাৰ বিষয়ে বিভিন্ন ধৰণৰ কথা শুনি আছিলোঁ আৰু তেওঁলোকে কৈছিল যে এনেকৈ সততে হোৱা বেমাৰবিলাকক খাৰে কিন্তু যথেষ্ট উপশম দিয়ে। গতিকে ময়ো আজি ৰৈ নাথাকিলোঁ, যিহেতু ঘৰত অকণমান খাৰ আছিল, গতিকে মই ভাবিলোঁ যে খাৰ ভাতকে বনাওঁ। তাৰ কাৰণে মই লৈছোঁ 2টা মিডিয়াম চাইজৰ পিঁয়াজ, অকণমান নহৰু গুচাই লৈছোঁ আৰু এয়াকে লৈ মই আজি ভাবিলোঁ যে খাৰ ভাতখিনি বনাওঁ। একেবাৰে সহজ আৰু সাধাৰণকৈ ৰান্ধিছোঁ। সকলোৰে বনোৱাৰ পদ্ধতিটো যিহেতু বেলেগ বেলেগ, আপোনালোকেনো কেনেধৰণে খাৰ ৰান্ধি খায়, খাৰ ভাত ৰান্ধি খায় সেয়া জনাবলৈ নাপাহৰিব দেই। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা মন্তব্য কৰিবচোন। আপোনালোকৰ ধুনীয়া ধুনীয়া মন্তব্যবোৰে মোক বৰ উৎসাহিত কৰে। মই জানো আপোনালোকে ভিডিঅ'বোৰ চায়, কিন্তু তাৰো লগতে এটা যদি মন্তব্য কৰি থৈ যায় তেতিয়াহ'লে ভিডিঅ' প্ৰস্তুতকৰ্তাগৰাকীৰ মনত এটা বেলেগ ধৰণৰ উৎসাহ ভাৱ আহে আৰু সেই উৎসাহকণি আগবাঢ়ি যাবলৈ বহুতো প্ৰেৰণা দিয়ে। কাৰণ মানুহৰ শুভাশা আৰু শুভেচ্ছাই আমাক আগবাঢ়ি যাবলৈ ইমান বেছি উদ্বুদ্ধ কৰে যে সেয়া ভাষাৰে বুজাব নোৱাৰি। কাৰণ আমাৰ কিছুমান মানুহৰ শুভকামনাৰ মাজত জীয়াই থাকিবলৈ বিচৰা মানুহ থাকে আৰু সেয়া আমাৰ পাথেয়। গতিকে আপোনালোকেও এটা গঠনমূলক আৰু সুন্দৰ মন্তব্য দিবলৈ নাপাহৰিব দেই। আৰু মোৰ ইউটিউব চেনেলটো যদিহে ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবেই মোক আগবাঢ়ি যাবলৈ যথেষ্ট সহায় কৰিব। আৰু চাওঁতে চাওঁতে মোৰ খাৰ ভাত ৰেডি হৈ গ'ল। বৰ সাধাৰণভাৱে মই পৰিৱেশন কৰিছোঁ। অকণমান কেঁচা পিঁয়াজ ছটিয়াই দিছোঁ আৰু ঘৰতে অকণমান খাটি সৰিয়হৰ তেল আছিল, তাৰো 2 টোপালমান মিলাই দিছোঁ। আৰু এয়া এটা স্পেচিয়েল বৰ বনাইছিলোঁ আৰু সেয়া ৰেচিপিও শ্বেয়াৰ কৰিম বাৰু দেই। তেনেহ'লে আজিলৈ এৰিছোঁ। আপোনালোক ভালে থাকক, সুস্থ হৈ থাকক, হাঁহি থাকক আৰু যদিহে মোৰ চেনেলটো ভাল লাগে তেতিয়াহ'লে ডেফিনেটলি ছাবস্ক্ৰাইব কৰিব আৰু সুন্দৰ সুন্দৰ মন্তব্যবোৰ দিবলৈ নাপাহৰিব।